ফ্ৰেণ্ডছ, আজি বহাগৰ 7 তাৰিখ আৰু এই বহাগৰ 7 তাৰিখে আমাৰ কচুবাৰী মন্দিৰত কি হয় আপোনালোকক দেখাম। আৰু এইবোৰ জেগা দেখিছেনে? সকলোৱে জেগা ৰাখি থৈ দিছে, মানে আজি খানা খোৱা হ'ব। কচুবাৰী মন্দিৰত বহাগৰ 7 তাৰিখে খানা খায়। আমি এতিয়া জেগা বিচাৰি আছোঁ, ক'ত পাওঁ চাওক, আহক ভিডিঅ'টো শেষলৈ চাব। আমি জেগা বিচাৰি পালোঁ আৰু আমাৰ জেগা হৈছে এইখিনি, ওচৰে চাফা কৰি আছে। Ya, basta na mo. Wow. Tarang goram. সাগৰিকা এইমাত্ৰ আহিছে। আহি আমাৰ বাদামী আলু তাৰ বাকলা চেলাবা খুজিছিল, কিন্তু মই ক'লোঁ বাদামী আলুৰ বাকলা নাছিলে। আমাৰ বৰ্তমান আধা মানুহ আহি পাইছে। এইটো এজন, তাৰপিছত তেলচুৰা কি আছে তই? ফুচকা। আৰু এইটো আমাৰ মুলু, এইটো আমাৰ সাগৰিকা। আৰু ভাতিছ মই পানী নিব আহিছোঁ, কিন্তু লাইনত আছোঁ, চব লাইনত। হয়, আমি এতিয়া গৰখীয়া থানত, আজি গৰখীয়া থানত পিকনিক খাই চবে খাদ্য ভাগ চবে মোবাইলতে এইগিলা দোকান আছে, আমিও চিনি পাওঁ দোকান। আমি এতিয়া বিচাৰি আছোঁ গজেন আৰু বৰুৱাক। আমি গজেন আৰু বৰুৱাক বিচাৰি আছোঁ। অৱশেষত আমাৰ ভাত খাব টাইম হ'ল। এতিয়া তেল চুৰাই বহিছে সাগৰিকাৰ মাক দপৰি খাম আজি। মাংস জুইতে আছে। আমি মিঠেক বিচাৰি আছিলোঁ, মিঠে বোলে বেলেগত খাইছি। অঁ মিঠা আমাৰ লগত খাবি না? নাখা? বেয়া পাইছা আমাক? কমিটে ভাত খাবি না আমাৰ লগত? মাংস কেই পিচ খাইছা? আমাৰ এইটো নন্দ পুৰা বাচন ধুইছে। খালোঁ খানা, এতিয়া আমি বাচন ধুই আছোঁ।